আজি ৰাতিপুৱাই গা মূৰ ধুই ওলাইছোঁ মানে আহিছোঁ অলৰেডি পামহিৰ ভীমশংকৰ মন্দিৰত। আৰু যিহেতু এইটো শাওণৰ মাহ হয়, শাওণৰ মাহত মন্দিৰ যাবৰ কাৰণে খুবেই ভাল লাগে। এনেও মন্দিৰ গৈ বাৰু ভালেই পাওঁ, কিন্তু বিশেষকৈ শাওণৰ মাহটোত গৈ আকৌ মানে কিবা এটা বেছি ভাল লাগে। যিহেতু শাওণৰ গোটেই মানে মাহটোৱে সৈতে পালিছোঁ সেইকাৰণে। আৰু এইফালে চাব হা, লাইন এইটো আমি লাইনত পৰিছোঁ। আমাৰ আগত কমকৈ হ'লেও 500ৰ ওপৰত মানুহ আছে, 500-600 মানুহ আছে। তাৰপিছতহে আমি মানে বিশ্বাস কৰক, আমি 3 ঘণ্টা 3.5 ঘণ্টাৰ পিছতহে সেৱা ল'ব পাইছোঁ, মানে মেইন মন্দিৰ গৈ পাইছোঁ। আৰু গৈ ভাল লাগিছে, কিন্তু মানে ৰ'দ দিয়া নাই যিহেতু বহুত বেছি ভাল লাগিছে। আমাৰ আগত যিমান মানুহ আছে, আমাৰ লাইনৰ পিছতো আকৌ সিমানেই মানুহ। আৰু আপোনালোকে যদি মন্দিৰ ভাগত আহি পোৱা নাই, সঁচাই কৈছোঁ এবাৰ আহিব, খুব বেছি ভাল লাগে মানে। আৰু ময়ো এইবাৰে প্ৰথম আহিলোঁ। মন্দিৰটো মানে পাহাৰৰ ওপৰত হয়। যোনে যোনে আহি পাইছে তেওঁলোকে গমেই পাব, আৰু যোনে আহি পোৱা নাই তেওঁলোকক কৈ দিছোঁ, পাহাৰৰ বহুতখিনি মানে উঠিব লাগে। আৰু উঠিব লাগিলেও যেতিয়াই মানে ভোলেনাথৰ দৰ্শন হৈ যায় না, চব ভাগৰ মানে চব নোহোৱা হৈ যায়। আৰু এতিয়া সেৱা চেৱা লৈ আহিলোঁ। যোনখিনিত মানে আমি সেৱা লৈছোঁ সেইখিনি ভিডিঅ' নকৰিলোঁ, কাৰণ মানে মানা নকৰে, কিন্তু ভাল নালাগে ন, সেইটো কাৰণে ভিডিঅ' কৰা নহ'ল। আৰু এয়া চাওকচোন, ফটাটো মানে ইমান ধুনীয়াকৈ দিছে। মই সেইটো ল'বৰ কাৰণে কেতিয়াবাৰ পৰা মানে যোৱাৰ পৰা যাকে দেখোঁ মই ভাবি আছোঁ, বাইদেউক কৈ আছোঁ, বাইদেউ মই ফটাটো ল'মেই। তাৰপিছত বায়ে কৈ আছে দিবই সেইটো এনেও, তথাপিও মানে বহুত ভাল পাওঁ ফটো লৈ পেলাই। তাৰপিছত এইফালে ফটো চটো উঠিলোঁ আমি, বা আৰু মই দুয়োটাই ফটো চটো উঠি এতিয়া অকণমান ৰেষ্ট লৈছোঁ। যিহেতু পাহাৰৰ ইমান ওপৰলৈকে উঠি গৈছোঁ, ভাগৰ বেছি লগা নাই, তথাপিও অলপ টাইম বহিছোঁ। আজি মানে বিশেষকৈ ৰ'দ একেবাৰেই দিয়া নাই, ৰ'দ ওলোৱাই নাই, সেইকাৰণে বহুত বেছি ভাল লাগিছে। আপোনালোকৰ মাজৰ পৰা কোনে কোনে শাওণৰ গোটেই মাহটো পালন কৰিছে কমেণ্ট কৰি জনাবচোন। মানে ময়ো গোটেই শাওণৰ মাহটোৱে পালন কৰিছোঁ, সেইকাৰণে সুধিছোঁ দেই। আৰু এইফালে চাব দেই, মন্দিৰৰ ওচৰতে পদুম ফুল ইমান ধুনীয়াকৈ লাগি আছে। পদুম ফুল আৰু বেছি লগা নাই, তথাপিও অলপ চলপ লাগিছে। আৰু ইমান ভাগৰ লাগছে, কেঁচা মৰছোঁ, কিন্তু কিমান যে ভাল লাগছে।